थांनाय 4 जुलाइआव डिमौ पन्चायतखौ दाफुंनो थाखाय थिखानाय सम दङमोन, नाथाय गोबां दावराव दावसिनि गेजेराव समायखिरा लानाय हाबाफारिखौ दोनथ'नाय जादोंमोन। डिमौ पन्चायतनि समायखिरा लानाय हाबाफारिखौ थि सम गैयैसिम दोनथ'नाय जादोंमोनब्लाबो बृहस्पतिबाराव गोदानै दाजानाय सिमन सिसि थांगा ब्लकनि सायख'जानाय वार्ड सोद्रोमाफोरखौ डिमौ पन्चायतनि दानो थाखाय जनाय जिल्ला मावख'आव हांख्रायहरनाय जादोंमोन। बेबायदिनो 7 वार्ड सोद्रोमाफोरा नुजाथिदोंमोन, नाथाय गुबुन 4 सोद्रोमाफोरा नुजाथिफैयैनि जाहोनाव जिल्ला खुंथायाव पन्चायतनि दानाया आवगायनो हायाखै होननानै फोसावदों आरो वार्ड सोद्रोमाफोरजों फोरमायनाय बायदिब्ला थि नङै समसिम दोनथ'नाय जादों। बेजों लोगोसे डिमौ पन्चायत दानायाव गोबाव जानायखौ थाबैनो सुस्रांनो थाखाय गिबि मन्थ्रिया आखायाव लानाया गोनां होननानै वार्ड सोद्रोमाफोरा फोरमायथियो। 4 तारिखे आम शपथ ग्रहण आसिल, किन्तु সেইদিন নহল। আজি आईन मते शपथ ग्रहणर दिन दिया आसिल, किन्तु আজি ওৱান তাত নোহোৱাৰ কাৰণে আজি শপথ গ্ৰহণ অনুষ্ঠান স্থগিত ৰখা হৈছে। আপোনাৰ নামটো কি? বিপুল টাই। মানে কি আজি স্থগিত আজিও নহল? আজিও হোৱা নাই। কি কৈছে তাত ভিতৰত? ছাৰে কৈছে যে ওৱান তাত লাগে, ওৱান তাত নোহোৱাৰ কাৰণে আজি মানে আপোনালোকে 6 জন উপস্থিত আছে? হয়, 6 জন উপস্থিত আছিল। 7 জন নহলে নহয় বুলি কৈছে। কি ব্যৱস্থা লব? আমি কি ব্যৱস্থা লম? মুখ্যমন্ত্ৰীক ডাঙৰে চাক আমি এটোৱে কম যে সবতে হৈ গল, আমাৰ এই পঞ্চায়তটো ডিমৌ পঞ্চায়তটো কেলে পিছ পৰি থাকিব লাগে আৰু এনেকুৱা পৰিস্থিতি বিলাক কেলে হ'ব লাগে, ছাৰে যে অকমান কিবা কৰে আৰু সিদ্ধান্ত বিলাক লয় ভালকে। হয়, বহুত দুখ লাগিছে আমাৰ। আপোনালোকে সোনকালে হোৱাটো কামনা কৰিছে? হয় হয়। আজিও নহল ছাৰ। কি কাৰণ নহল বুলি কৈছে? আজি আমাৰ মেম্বাৰ 2 জনী আছিলে, 2 জনৰ ভিতৰত 4 জন নাহিলে, সেই কাৰণে আজি কেনসেল হৈ গৈছে। কেইজন লাগিব বুলি কৈছে? গোটেই 2 জনে লাগিব কৈছে। 10 জন নহলে কিন্তু ওপৰত এটো কোৱা মতে 6 জনে যোনে 6 জনে থাকে হিয়ে প্ৰেসিডেন্ট হ'ব বুলি ক'লে, কিন্তু আজি এটো ক্ষেত্ৰত কেলে এনেকুৱা হ'ল আমি ধৰিব পৰা নাই। 6 জন যাৰ লগত থাকিব হিয়ে মেম্বাৰ প্ৰেসিডেন্ট হ'ব কৈছিলে, আমাক তেনেকে কোৱা আছিলে, কিন্তু আজি এটো পৰিস্থিতি কেলে হৈছে আমি বুজি পোৱা নাই। আৰু 4 জনটো হিহঁতে ইমান এমএলএ বা কিবা নহয়তো, হিহঁতে সবে আহিব লাগে। আমাক যেনেকে মেছেজ পাইছো আমি সবে আহিছো, হিহঁতেও আহিব লাগে। 4 জনটো কেলে আজি লুকাই থাকিব লাগে? সবে আহি পিনি কিবা কৰিব লাগিছিলে। ছাৰ হেতু অলপ মেছেজটো অকমান যে অকমান টানকে দিয়ে আৰু সবে আহিব লাগে আৰু কাৰণত হৈছে ৰে আমিতো এৰি ক'ব নোৱাৰো আৰু যিহেতু 4 জন আহিব লাগিছিল, আজি নাহিলে আৰু এতে কিহতে কিয় অহা নাই এটো আমিতো ভালকে ক'ব নোৱাৰো। উপস্থিত আছিল আজি? আমি 6 জনে উপস্থিত আছিল। শপথ গ্ৰহণৰ কাৰণে অফিচাৰ কোন উপস্থিত আছিল? এতে 3 জন আছিল বলে, ডিসি 3 জন ছাৰে আছিল আৰু ডিসি ছাৰ আছিল। তেখেতৰ উপস্থিতিত আজি কৰা কথা আছিল। সভাপতি হিচাপে এই কৰিছে। মৰমৰ বাসপতি তেখেতলোকে বেলেগ বিচাৰিছে। তেখেতলোকে বেলেগ বিচাৰিছে। আৰু উপসভাপতি কাক বিচাৰিছে? বিপুল টাইক বিচাৰিছে। এটা আপোনালোকে 6 জনে উপস্থিত আছে, তথাপি আজি নহল আজি শপত অনিৰ্দিষ্ট কাললৈ বুলি কৈছে। আমি কৈছো দিব লাগে সোনকালে বুলি কৈছো, হলেও ছাৰে কৈছে আৰু অনিৰ্দিষ্ট কাললৈকে মিলাব লাগিব। আমি আলোচনা নহয় তেতিয়ালৈকে নহব।